নমস্কাৰ বন্ধুসকল কেনেকুৱা আছে আপোনালোক আটাইৰে নিশ্চয় ভাল আৰু মই আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজত আহিছোঁ কেনেকুৱা ভিডিঅ'টো লাগে লাইক কমেণ্ট কৰি আৰু শ্বেয়াৰ কৰি জনাব নমস্কাৰ বন্ধুসকল মই জিত শৰ্মা মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ নাৰেংগীত চলি আছে কাজিৰঙা এক্সপো যোৱা 18 জানুৱাৰীৰ পৰা অহা ফেব্ৰুৱাৰী 5 তাৰিখলৈকে চলি আছে কাজিৰঙা এক্সপো ৰাস্তাৰে গৈ থাকোঁতে হঠাৎ চকুত পৰিল কাজিৰঙা এক্সপো আৰু আমি দুই অৰ্থাৎ মেডাম আৰু মই এক্সপোৰ ভিতৰত সোমাই গৈ দেখিলোঁ যে ইয়াত বিভিন্ন ধৰণৰ খাদ্যৰ সমাৰম ঘটিছে আৰু বিভিন্ন ধৰণৰ ফুলৰ মানে কালেকশ্যন আছে আৰু ফুলৰ কালেকশ্যন দেখি পেলাই যথেষ্টখিনি ভাল লাগিল যে আমাৰো ঘৰৰ বাগানখন আমাৰ ফুলৰ বাগানখন কেনেকৈ সজাম আৰু তাতে দেখিলোঁ বিহুৰ বতৰত লাৰু পিঠা দৈ গোটেইখিনি ইয়াত উভৈনদী হৈ আছে আৰু লগতে দেখা পালোঁ বিভিন্ন ধৰণৰ পৰা বিভিন্ন দেশৰ পৰা অহা বিভিন্ন ধৰণৰ গৰম কাপোৰ আৰু লগতে দেখিলোঁ ইয়াতে বিশেষকৈ লেডিজসকলৰ বাবে জোতা চেণ্ডেল আৰু লগতে জেন্টছৰো আছে আৰু বিভিন্ন ধৰণৰ ইয়াতে লেডিজসকলৰ বাবে অলংকাৰ কাশ্মীৰী শ্বল কাশ্মীৰী উৰা কাপোৰ বিভিন্ন ধৰণৰ ইয়াতে সমাগম ঘটিছে আৰু সেই সমাগম দেখি পেলাই আমাৰ অকণমান মনটো ভাল লাগি গ'ল যি গতিকে গুৱাহাটী মহানগৰী এখন ব্যস্ত মহানগৰী আৰু ঘৰত বিভিন্ন কামত অফিচৰ কামত ব্যস্ত হৈ থাকোঁ আৰু লগতে চকুত পৰিলে এইখন হৈছে আপোনাৰ ফল্ডিং মানে চফা এণ্ড বেড মানে ইয়াক ফল্ডিং কৰি পেলাই চফাও কৰিব পাৰি ইয়াক বেডো কৰিব পাৰি কিন্তু দামটো বহুত বেছি কৈছে দামটো দেখি পেলাই ভয় খাই গ'লোঁ ভাবিছিলোঁ এক্সপোৰ্ট অকণমান দাম চাম কমিব আৰু কালেকশ্যনবিলাক ঠিকে আছে কালেকশ্যনবিলাক যথেষ্টখিনি ভালেই কালেকশ্যন কৰিছে কিন্তু দামখিনি অকণমান বেছি হোৱা যেন লাগিছে কিন্তু সেইবুলিতো সকলোৰে নহয় দেই কিছুমান প্ৰডাক্টৰ কিছুমান বস্তুৰ দাম অকণমান বেছি হৈছে আৰু আহি এখন মানে দোকানত সোমালোঁ আৰু এই যে দোকানখন দেখিছে ইয়াৰ বিষয়ে মই লাষ্টত ক'ম আৰু ইয়াতে দেখা পালোঁ বিভিন্ন ধৰণৰ ভেৰাইটিজ আচাৰৰ কালেকশ্যন কি আচাৰ খাব চব আচাৰ হৈছে গুজৰাটী কেতিয়াবা অৱশ্যে বাহিৰৰ পৰা অহা আচাৰ হওক বা চানাবিলাকৰ কালেকশ্যন বা মিক্সাৰবিলাকৰ কালেকশ্যন দেখিবলৈ অকণ দেখি ভাল লাগে কিন্তু তথাপিতো আমাৰ অসমৰ আচাৰখিনিক কোনেও নোৱাৰে আমাৰ অসমৰ কালেকশ্যনবিলাক আচলতে বেলেগ ধৰণৰ আৰু লগতে দেখা পালোঁ এইটো আমাৰ মেডামৰ কিন্তু এই বস্তুটো কিন্তু চকুত পৰিলে মানে এইটো কি বুলি কয় আপোনালোকে লেডিজসকলে মানে কমেণ্টত জনাবচোন এইটো কোট বুলিয়ে কয় নে জেকেট বুলিয়ে কয় নাজানো কিন্তু মেডামৰ কিন্তু চকুত পৰিলে অকণমান চাই পেলাই ল'ম বুলি ভাবিলে কিন্তু আকৌ আহি পেলাই দেখিলোঁ বিভিন্ন ধৰণৰ আকৌ কালেকশ্যন আহি দেখা পালোঁ তো হঠাৎ মেডামৰ চকুত পৰিলে মোৰ কাৰণে ৱাছকোট মেডামে ক'লে যে ৱাছকোটখিনি কেনেকুৱা লাগিছে মই ক'লোঁ ভালেই লাগিছে মেডামৰ চকুত পৰি পেলাই মেডামে কৈছে যে এটা লৈ লওক আৰু এই চাৰ্টটো সুধিলে কেনেকুৱা লাগিছে মই বোলো ঠিকে আছে আৰু যথেষ্টখিনি মোৰ যিগতিকে ঘৰত আছে সেইখিনি ল'বলৈ মন নগৈ পেলাই তো পোনে আমি গৈ পালোঁ আন এখন দোকান ইয়াতে আৰু গৈ পেলাই দেখিলোঁ আন এখন দোকান সেই দোকানখন হৈছে মানে ধেমাজিৰ বিভিন্ন ধৰণৰ কালেকশ্যন আছে ইয়াতে মিচিং সম্প্ৰদায়সকলৰ মেখেলা চাদৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইয়াতে সাজ পোছাক আছে আৰু এখন দোকান দেখাই আছোঁ যে প্ৰায় 24 বছৰ পুৰণা এখন আয়ুৰ্বেদিকে যোৱা 24 বছৰ ধৰি পেলাই বিভিন্ন ধৰণৰ ঔষধ তেওঁলোকে ছাপ্লাই দি আহিছে বিভিন্ন ধৰণৰ বেমাৰৰ ৰোগ নিৰাময় কৰি আহিছে আৰু সেই দোকানখনত বলক যাওঁ গৈ পেলাই শুনি লওঁ এই খুৰাজনৰ মুখেৰে এই আয়ুৰ্বেদিক ঔষধবিলাকৰ গুণাগুণ কি আৰু কিমান বছৰ ধৰি পেলাই এই ঔষধবিলাক বজাৰত বিক্ৰী কৰি আছে 24 years
কমপ্লিট নেচাৰেল এইবিলাক কমপ্লিট ত্ৰিফলা আপোনাৰ দাদা নাম আছে ত্ৰিফলা ট্ৰিফলাৰ আচ্ছা আপোনাৰ নামটো দাদা মোৰ নিপেন শৰ্মা আচ্ছা আপোনাৰ নামটো মই পোৱা যেন লাগিছে দেই তো শুনিলে যে ২৪ বছৰ ধৰি পেলাই আয়ুৰ্বেদিক ঔষধ বিক্ৰী কৰি আহিছে এওঁলোকে এখেতৰ নাম হৈছে নিপেন শৰ্মা আৰু যিয়ে এই ঔষধবিলাক প্ৰস্তুত কৰি আহিছিলে তেখেতৰ নাম হৈছে ঘনশ্যাম মেধি ঘৰ হৈছে টিহু নলবাৰীত মই যেতিয়া তেওঁৰ লগত কথা পাতিছিলোঁ আয়ুৰ্বেদিক ঔষধবিলাকৰ গুণাগুণৰ বিষয়ে তেখেতে এটা কথাই কৈছে যে আয়ুৰ্বেদিক ঔষধে সদায় পলমকৈ ৰিজাল্টবিলাক দিয়ে আৰু ইয়াতে বিভিন্ন ধৰণৰ গাঁঠিৰ বিষ হওক গাৰ বিষ হওক কঁকালৰ বিষ হওক দাঁতৰ বেমাৰ হওক চুলি সৰা হওক চুলি পকা হওক চুলি দীঘল কৰা হওক গালৰ দাগ হওক কিডনীৰ প্ৰব্লেম হওক পেচাব জ্বলা পোৰা হওক বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰাই যোৱা ২৪ বছৰ ধৰি তেওঁলোকে ছাৰ্ভিচ দি আহিছে আৰু এই বিষয়ে কথাখিনি জানি পেলাই ময়ো যথেষ্টখিনি জ্ঞান আয়ত্ব কৰিলোঁ যে কোনটো বস্তু কি কামত ব্যৱহাৰ কৰিব পাৰে যেনেকৈ দন্তমুক্তা গতিকে এইটো হ'ল কি দাঁতৰ যদি পায়ৰিয়া টাইপ যদি তেজ ওলাই থাকে বা দাঁতৰ বিষ থাকে গতিকে তেনেকুৱা ধৰণৰ ত্ৰিফলাটো বিভিন্ন ধৰণৰ যেনেকৈ গেষ্ট্ৰিকৰ প্ৰব্লেম হওক বা কিবা হওক ত্ৰিফলা খাব লাগে গতিকে ইয়াতে 100% কেমিকেল ফ্ৰী ইয়াত 100% মানে পিয়'ৰ আয়ুৰ্বেদিক মানে ঔষধ হয় আৰু আচলতে এল'পেথিক ঔষধবিলাকে খুব সোনকালে ৰিজাল্টটো দিয়ে আৰু আয়ুৰ্বেদিক চিকিৎসাবিলাকে ৰিজাল্টবিলাক দিওঁতে অকণমান সময় লাগে যদিও কিন্তু সেই বেমাৰটো কিন্তু নাশ কৰি দিয়ে নোহোৱা কৰি দিয়ে এইটো হৈছে নেচাৰেল টি ভাল লাগে খাবলৈ খায়ো ভাল লাগে প্লাছ হাৰ্টৰ কাৰণে বহুত বেমাৰৰ কাৰণে ভাল এইটো এইটো খাই থাকিব পাৰোঁ মানে বিষৰ কাৰণে বেষ্ট খুৰাৰ পৰা নজনা কথা বহুখিনি শিকিলোঁ আয়ুৰ্বেদিকৰ বিষয়ে আৰু পোনে পোনে আহি পেলাই মেডামে সোমালে এখন গহনাৰ দোকানত এই গহনাবিলাক হৈছে মণিপুৰী গহনা ইমানেই দাম কৈছে যে মানে হাতেৰে চুব নোৱাৰি এক্সপো বুলি ক'লে আচলতে প্ৰত্যেকৰে এটা এক্সপেক্টেশ্যন থাকেতো যে এক্সপো মানে কি অকণমান দাম কম হ'ব 2-4টা বস্তু ল'ম কিন্তু অকণমান দামবিলাক বেছি হৈছে আৰু ফুলৰ নেচাৰেল কালেকশ্যনবিলাক দেখি অকণমান ভাল লাগিছে এক্সপোত আচলতে বহুখিনি কালেকশ্যন লৈ আহে বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা বিভিন্ন দেশ বিদেশৰ বস্তুৱে আচলতে ভৰি পৰে আৰু এইবিলাক দেখি আচলতে আমাৰ ভাল লাগে যদিও কিছুমান মানে অতিপাত দাম হোৱাৰ কাৰণে আচলতে ল'বলৈও মন নাযায় অকণমান দামবিলাক কম হ'লে লৈও ভাল লাগে আৰু আমি ফাইনেলি আহি পালোঁ এখন দোকান বৰ্তমান গোটেই ভাৰতবৰ্ষত চলি আছে এটা ট্ৰেণ্ড আৰু সেই ট্ৰেণ্ডটো হৈছে কি ক্ৰিষ্টেল গতিকে এই যিটো আমাৰ লাফিং বুদ্ধাৰ পৰা আৰম্ভ কৰি যিবিলাক এতিয়া ফেংচুই হওক বা যিবিলাক বাস্তুশাস্ত্ৰ যিবিলাক আছে তো তাৰ ওপৰত বৰ্তমান এতিয়া খুব চৰ্চা চলি আছে আৰু বাস্তুশাস্ত্ৰ আচলতে জানি বুজি ভাল অভিজ্ঞ ব্যক্তিৰ পৰা লৈ পেলাইহে আচলতে ঘৰত স্থাপন কৰিব লাগে আৰু বাস্তুশাস্ত্ৰৰ দোষৰ পৰা এখন ঘৰ বা এটা পৰিয়াল ধ্বংস হৈও যাব পাৰে বা বহুখিনি ওপৰলৈকে যাব পাৰে এই বিষয়ে আমি অকণমান জানি লওঁ আপুনি ক'ব পাৰে যে মোৰ যিবোৰ উইচ আপোনাৰ যিবোৰ সপোন তো আপুনি ৰাতিপুৱা টোপনি পৰা উঠি পেলাই আপুনি উইচ কৰিব পাৰে যে মোৰ যিবোৰ সপোন আছিলে সম্পূৰ্ণবোৰ কমপ্লিট হৈছে আৰু আপুনি কয় আমি যিটো কওঁ ইউনিভাৰ্চত সেইটোৱে পায় ইউনিভাৰ্চৰ পৰা এইটো ৰিটাৰ্ণ হৈ আহে গতিকে আপুনি সেইটো ৰিলেটেড কামৰ লগত ইনভল্ভ এইটো ৰিলেশ্যনশ্বিপৰ কাৰণে হ'ল আপোনাৰ গ্ৰ'থ স্কোৱাজ বুলি কোৱা হয় ৰিলেশ্যনশ্বিপৰ কাৰণে কাৰোবাৰ যদি উইচ থাকে উইচটো যেনেকৈ আপোনাৰ ৰিলেশ্যনশ্বিপ আছে আপোনাৰ ৱাইফৰ লগত আপুনি ৰিলেশ্যনবোৰ আমাৰ ভাল বণ্ডিং আমাৰ বাস্তুশাস্ত্ৰই আচলতে বিভিন্ন দিশত বিভিন্ন পৰিৱৰ্তন আনিব পাৰে বহুত ওপৰলৈকে নিব পাৰে কাৰোবাৰ যদি ব্যৱসায়ত বাধা কাৰোবাৰ যদি ব্যৱসায়ৰ যদি ক্ষতি হৈ আছে কাৰোবাৰ যদি শত্ৰু আছে কাৰোবাৰ যদি পাৰিবাৰিক সমস্যা আছে কাৰোবাৰ যদি ঘৰুৱা অশান্তি আছে কাৰোবাৰ যদি গ্ৰহত দুখ আছে এইবিলাক বাস্তুশাস্ত্ৰই মানে বিশ্বাস কৰা হয় যে বাস্তুশাস্ত্ৰই এইবিলাক আচলতে মানে কিছু পৰিমাণে হ'লেও মানে কি পৰিত্ৰাণ দিয়ে অফিচতো ৰাখিব পাৰে ঘৰতো ৰাখিব পাৰে কিন্তু এই আটাইবোৰ আচলতে নিজৰ ব্যক্তিগত কথা যিদৰে কোনোবাই ভগৱানক বিশ্বাস কৰে কোনোবাই ভগৱানক বিশ্বাস নকৰে গতিকে সেয়াই হৈছে আমাৰ এটা অন্তৰৰ এটা বিশ্বাস
আৰু অন্তৰ বিশ্বাসটো হৈছে চবতকৈ ডাঙৰ বিশ্বাস, যি গতিকে আমি ভগৱানক আজিলৈকে দেখা নাই। আমি যিধৰণে আমি মন্দিৰত গৈ পেলাই আমি সেৱা জনাওঁ, মন্দিৰত গৈ পেলাই এখন শৰাই দিওঁ, নিজৰ ভালটো কামনা কৰি, নিজৰ উইচবিলাক যিবিলাক সপোন আছে, আশাবিলাক আমি যিধৰণে আমি মন্দিৰত গৈ পেলাই বা এজন এষ্ট্ৰলজাৰৰ ওচৰত যাওঁ যে গ্ৰহ দুখ খণ্ডন কৰিবলৈ কি কি উপায় অৱলম্বন কৰিব লাগে, ঠিক তেনেকুৱা ধৰণে আচলতে বাস্তু দুখৰ পৰা বিভিন্ন ধৰণৰ কথা বা বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিব পাৰি। আৰু তাৰপিছত আমি পোনে পোনে আহি পেলাই এই দোকানখনত আমি উপস্থিত হ'লোঁ। যি গতিকে মই আৰম্ভণিতে কৈছিলোঁ যে এই দোকানখনৰ বিষয়ে, যে এই যে মোৰ পিঠিত লগাই থোৱা এই মেচিনটো, আচলতে এইটো হৈছে আপোনাৰ বিভিন্ন ধৰণৰ ফিজিঅ'থেৰাপি এটা মেচিন। কাৰোবাৰ যদি স্পেনেল পেইন আছে, কাৰোবাৰ যদি মূৰৰ বিষ আছে, কাৰোবাৰ যদি কঁকালৰ বিষ আছে, কাৰোবাৰ যদি ভৰিৰ বিষ আছে, কাৰোবাৰ যদি পেটৰ চৰ্বি কমাব লগা হয়, এই বস্তুটোৱে যথেষ্টখিনি কামত দিয়ে। কাৰোবাৰ যদি ব্লাড চাৰ্কুল যদি বন্ধ হৈ আছে, বা কাৰোবাৰ যদি কিডনী প্ৰব্লেম হৈ আছে যদি, তো বিভিন্ন বেমাৰৰ আচলতে এই মেচিনটোৱে কামত দিয়ে। আৰু লগতে লেডিজসকলেও এই মেচিনটো ইউজ কৰি পেলাই ফেচ ৱাছ কৰি, এই যে হাতত যে মোক দিছে, এইটো হৈছে ব্লাড চাৰ্কুল, এইটো হৈছে পেটত। ৰাতিপুৱা শুই উঠি পেলাই যদি নেমু পানী খাই পেলাই যদি পেটটো যদি এনেকুৱা ধৰণৰ যদি মাছাজ কৰা যায় বা যদি ভাইব্ৰেশ্যন দিয়া যায় যদি, তেতিয়াহ'লে কমিছে। এই যে বেক পেইন, কঁকালৰ বিষ বা স্পেনেল পেইন বুলি কোৱা হয়, বা যিটো আমাৰ হয়, আৰু এই মাহান যি দেখিছে, এই গোটেইকেইটা হৈছে আমাৰ বডিৰ অংগত ব্যৱহাৰ কৰাৰ লগতে আমাৰ মেডামকো এবাৰ ট্ৰাই কৰাই দিলোঁ, যে মেডামে আচলতে বহুতখিনি আচলতে আৰাম অনুভৱ কৰিছে। কৈছে যথেষ্টখিনি আচলতে ইম্পৰ্টেণ্ট এটা বস্তু, প্ৰত্যেক মানুহৰ ঘৰে ঘৰে এই বস্তুটো থকাটো আচলতে দৰকাৰী। কাৰণ কঁকালৰ বিষটো প্ৰায় মানুহৰ থাকেই, নোহোৱা ব্যক্তি খুব কমেই আছে। আৰু এই বস্তুটোৱে বিভিন্ন ধৰণৰ কামত দিয়ে। কঁকালৰ বিষ হওক, মূৰৰ বিষ হওক, পেটৰ চৰ্বি কমোৱা, গতিকে বিভিন্ন ধৰণৰ কামত দিয়ে। আৰু তাৰ পৰা ওলাই আহি আমি পোনে পোনে আমি এখন অসমীয়া থলুৱা পিঠা, লাড়ু, দৈ, এই যে আৰম্ভণিতে দেখাইছিলোঁ যে দোকানখন, সেই দোকানখন দেখালোঁ। গতিকে এনেকুৱা থলুৱা দোকানবিলাক দেখিলে নিজৰো অকণমান অসমীয়া যেন লাগে। আৰু দুয়োজনৰে আমাৰ অকণমান চাহ খাবলৈ মন গ'ল, সেইকাৰণে দুয়োজনে বহি দিলোঁ এখন চাহৰ দোকানত। আৰু লগতে অৰ্ডাৰ দিলোঁ চিকেন পকৰা অৰ্ডাৰ দিলোঁ। বহুত দিন খোৱা নাই আৰু সেইকাৰণে খাবলৈ মন গ'ল। দুয়োজনে তৃপ্তিৰে চাহ একাপ খালোঁ আৰু লগতে ভাগৰটো জিৰালোঁ। ভাগৰ জিৰাই পোনে পোনে ঘৰলৈ উভতিলোঁ। আৰু আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত মই জিষ্ণুমা উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।